এতিয়া মৰমৰ মইনাহঁত তোমালোকে সাধু শুনি ভাল পোৱা নহয় এটা তোমালোকক সাধু শুনাম দেই তুমি সিংহ দেখিছানে সিংহ বনৰ ৰজা সিংহ দেখিছানে নাই সিংহ দেখা নাই সিংহ দেখা নাই ঠিক আছে সিংহ এনেকৈ কয় দেই নিগনি দেখিছানে দেখিছোঁ একেবাৰে সৰু প্ৰাণী নিগনি এনেকৈ মাতে মাতেনে এনেকৈ আচ্ছা আমি আজি সিংহৰ নিগনিৰ সাধু এটা ক'ম দেই তোমালোকক মই তোমালোকক দেখুৱাবলৈ এইটো সিংহ লৈ আহিছোঁ আৰু এয়া হৈছে নিগনি এখন ডাঙৰ হাবিত এটা আছিল সিংহ আৰু এটা আছিল নিগনি এদিন বনৰ ৰজা সিংহই বৰ আৰামেৰে গছৰ তলত শুই আছিল এনেতে ক'ৰবাৰ পৰা সৰু নিগনিটোৱে জঁপিয়াই জঁপিয়াই সিংহৰ গাত উঠি নাচিবলৈ ধৰিলে কোনো তই মোৰ কেঁচাত পৰি ভাঙিবলৈ ক'ত সাহস পালি হে মোক ক্ষমা কৰি দিয়ক এদিনৰ কাৰণে মোক এৰি দিয়ক মই আপোনাক এদিন সহায় কৰিম আজি মোক এৰি দিয়ক তই মোক সহায় কৰিবি যা আজিলৈ এৰি দিছোঁ ধন্যবাদ প্ৰভু ধন্যবাদ আৰু এদিন বনৰ ৰজা সিংহই এজন চিকাৰীৰ জালত ফাঁচি থাকোঁতে ক'ৰবাৰ পৰা সৰু নিগনিটোৱে শুনা পালে বনৰ ৰজা সিংহৰ মাত হে প্ৰভু কি হ'ল আপোনাৰ আপুনি দেখোন জালত পৰিছে পাৰ যদি মোক বচা আজি তই মোৰ প্ৰাণ ৰক্ষা কৰিবি আজিৰ পৰা তই আৰু মই বন্ধু তেনেহ'লে মইনাহঁত তোমালোকে কি শিকিলা এটা সৰু প্ৰাণী নিগনিয়ে ইমান ডাঙৰ বনৰ ৰজা সিংহক সহায় কৰিব পাৰে